বেলি ডুবো সময় সেই সময়ত আহি পাইছোঁহি বিশ্বনাথ চাৰিআলি এই চালিয়া চাপৰিত আহি পাইছোঁহি। এজন আমাৰ খেতিয়ক, তেখেতে মীন পালন কৰে, ছাগলী পোহপাল কৰে, মুৰ্গী তেখেতে পোহপাল কৰে। এই আপোনাৰ 7 বিঘা মাটি এইটো বহল এটা পুখুৰী তেখেতে ফিছাৰী মাছ দিছে, যথেষ্ট দিছে। আৰু তেখেতৰ গৰু আছে, সেয়া গৰু সেই ছাগলী যথেষ্ট আছে, সেয়া গৰু যথেষ্ট। তেখেত এজন ডিগ্ৰীধাৰী মানুহ। বৰ্তমান BA পাছ কৰি তেওঁ চাকৰিৰ কাৰণে একো চিন্তা নকৰি নিজে এজন স্বাৱলম্বী হ'ব বিচাৰিছে। আমি তেখেতৰ লগত কথা পাতিম এতিয়া। তেখেতৰ ইয়াত কিমান উপাৰ্জন হয় আমি সোধোঁ তেখেতক। এইজন আহে, তেখেতৰ নাম হৈছে নিপেন ৰাজখোৱা। কওকচোন আপোনাৰ। মই আজি 5 বছৰমান হ'ল ইয়াত আৰম্ভ কৰা। চাকৰি বিচাৰিতো মই বহুত ক্ষেত্ৰত বহুত হাবাথুৰি খালোঁ। আৰু প্ৰায় মোৰ বয়স পাৰ হৈ যোৱাৰ লগে লগে আৰু মই এয়া নিজে স্বাৱলম্বী হ'ম বুলি এয়া ফিছাৰী খান্দি ল'লোঁ। প্ৰায় 7 বিঘা ওচৰা-ওচৰি আছে। এয়া গৰু ছাগলী আছে, এয়া মুৰ্গী আছে, হাঁহো আছিলে। এই বছৰ হাঁহটো নাই, কিন্তু ইয়াৰ আগৰবাৰতো হাঁহ মই যথেষ্টখিনি প্ৰায় 400মান হাঁহ পুহি ধেৰ মই পইচা উপাৰ্জন কৰিছিলোঁ। তাৰপিছত অন্য খেতি বাতিও মই কৰোঁ, সেয়া মোৰ খেৰামেজি আছে। তাৰপিছত এনেকৈয়ে মই আৰু পোহপাল দি নিজেই এতিয়া আহে মোৰ ওচৰলৈও অন্য বিভিন্ন গাঁৱৰ মানুহ আহে, আহি মোৰ সৈতে মোক উৎসাহো দিয়ে। তেনেকৈয়ে আছোঁ আৰু। ধন্যবাদ।